Nini Birta Thanbang Piding Nerong Hang Pipen Kardong Pajar Iglo, Nona Birta Arjupon Iksine. Pini aru ni phai krepli bhomtiar ni District Legal Service Authority Karbi Anglong tum patir piponsi Difu Judiciary Campus arlo National Lok Adalat kepadopon. Kechengsi APDCL Difu Division arlo pangrumpet pen 414 cases notice palelo. Laso ang bong pen bangkre trokatum prengnang chethonsi 4,49,929 atangka longlo. Hini ang deng APDCL Haroghat Division arlo pangrumpet pen 273 cases notice palesi pini bang 68 abang puatum prengnang chethonsi 4,40,000 atangka longlo. Kithomang deng APDCL Subdivision to Difualong 140 case notice palelo lasonsi bank 21 atum atangka chenchethonsi 1,20,000 atangka chelong ponlo. Pliang deng Northeast Small Financial Bank Difu Manja pangrumpet pen 30 cases to notice palesi bank pho abang putum Difu Court anwangsi 8,650 atangka apreng Chitute Kanglapen Assam Gramin Vikas Bank along loan and that pen kachipion a bank 56 cases to laso kadoka vepa notice palesi bank thom abang pupini atum prengnang chethonsi 4,54,670 bank atum atangka chelong ponthulo pusi District Legal Service Authority Difu Judiciary Campus akongchung bang sangpi Bijaya Khaglari ningje pon lapen pini kepa dopon National Lok Adalat long nangka chelang chari dun Guwahati High Court Advocate M. Nandi Sitame Nangchetong Don. Difupen Ramteron, Report TK News. The Judge Guwahati High Court, as young visit course, Logadalatat, Amatka Dipona Gavabe. I mean, thankful and very grateful to Lordship. Amagate, Akarbangan Ziladahi, Amak, Kaitokara Karne. In fact, our pre litigation to them Haglise, case settlement to Haglise. আমি বহুতখিনি অনারেবল জাস্টিসৰ পৰা আমি বহুতখিনি শিকিছো আৰু আশা কৰিছো এটা যেটো লাষ্ট ডাটা আহিব এতিয়ালৈকে আহা নাই মই তো আপোনাক দুটামান কৈ দিছো ইয়াতে আপোনাৰ টোটাল আমি ষ্টল লগাইছিলো এপিডিসিএল ৰ 3টা কাউন্টাৰ লগোৱা হৈছিল আৰু বেংকৰ 6টা লগোৱা হৈছিল এতিয়ালৈকে আমাৰ ৰিজাল্ট আহিছে আপোনালোকৰ ৰিজাল্ট আহিছে ষ্টেট বেংকৰ আহিছে 4টা এতিয়ালৈকে আহিছে ষ্টেট বেংকৰ সেটেলড হৈছে বুলি তেওঁলোকৰ ৰিকভাৰি হৈছে 70,505 rupees আৰু বাকি আহিব আছে এতিয়াও আৰু বেংক অফ ইণ্ডিয়াৰ 13টা এতিয়ালৈকে হ'ল 13টা হ'ল বুলি আহিছে তেওঁলোকৰ ৰিকভাৰি 75,100 টোটাল সেটেলমেন্ট এতিয়ালৈকে 1,45,605 হৈছে আৰু বাকি ডাটা আহিব বাকি আছে আমি আশা কৰিছো আৰু বেছিকৈ হ'ব এতিয়া বাইদেউ আপুনি যেগিটা সেটেলমেন্ট হৈছে বুলি কৈছে তাত ইনে টোটাল কেছ কিমান আছে বাৰু টোটাল কেস আছে আপোনাৰ এসবিআই ৰ 4টা হৈছে বাকি কোৰ্টৰ বিলাক আহা নাই এতিয়ালৈকে কোৰ্টৰ আমি ডাটাটো এতিয়ালৈকে পোৱা নাই কোৰ্টৰ বিলাক আহিব আৰু এসবিআই ৰ দিছে 4টা হৈছে আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ 13টা হৈছে এপিডিসিএল এইবিলাক আহিব বাকি আছে এতিয়ালৈকে তেওঁলোকৰ ডাটাটো আমি এতিয়ালৈকে পোৱা নাই বাকি তেওঁলোকে চলি আছে এতিয়া শেষত আমি ডাটাটো যেতিয়া পাম আপোনালোকক নিশ্চয় আমি পঠাই দিম ঠিক আছে বাৰু ধন্যবাদ লোক আদালত আজি ৰাষ্ট্ৰীয় লোক আদালত সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি আজি আমাৰ কাৰ্বি আংলং জিলাতো আপোনাৰ ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে আৰু লোক আদালতত আমি আচলতে এইবোৰ কেছ লওঁ যিবিলাক আপোনাৰ মাইনৰ অফেন্স মানে সিৰিয়াছ নহয় আৰু লোক আদালতত আপোনাৰ এই যিবোৰ কেছ ল'ব পৰা যায় সেইবোৰ আপোনাৰ সেকশন 320 CRPC অলৰেডি উল্লেখ কৰা আছে সেইবিলাক মাইনৰ অফেন্সত পৰে লোক আদালতত যেতিয়া আমি যিকোনো কেছ সেটেল কৰোঁ তেতিয়া আপোনাৰ ধৰক পাৰ্টিয়ে এডভোকেট ল'ব নালাগে আমাৰ কনচিলিয়েটৰ থাকে এজন এডভোকেট বিলাকৰ পৰা লাৰ্নেড এডভোকেটৰ পৰা এজন কেইজনমান আমাৰ এপইণ্ট কৰা হয় প্ৰত্যেকটো মানে প্ৰিজাইডিং অফিচাৰৰ সৈতে এজনকে কনচিলিয়েটৰ দিয়া হয় তো তেওঁলোকে তেনেকৈ নেগোচিয়েট কৰি নিজৰ কেছবোৰ সেইদিনাখন সেটেল কৰিব পাৰে তো আপোনাৰ ৰেগুলাৰ কোৰ্ট প্ৰচিডিঙৰ নিচিনাকৈ নহয় তো এইটো অতি এটা মানে সহজ উপায়ে তেওঁলোকে আপোচ মীমাংসাৰ জৰিয়তে গোচৰবোৰ লোক আদালতত আপোনাৰ নিষ্পত্তি কৰাৰ সুবিধা পায় আৰু আপোনাৰ এই লোক আদালতটো অনুষ্ঠিত হয় আপোনাৰ আমাৰ যিখন হেৰি আছে লিগেল সাৰ্ভিসেছ অথৰিটি এক্টৰ চেপ্টাৰ 6 আছে তাত উল্লেখ আছে সেইমতে আমি লোক আদালত অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে যে আপোনাৰ সেই যিবিলাক মাইনৰ অফেন্স মানে সেইবোৰ লগতে আপোনাৰ বেংকৰ যিবিলাক থাকে বেংক এপিডিসিএল বেংকৰ অনাদায় ঋণ এপিডিসিএলৰ তেনেকৈ আপোনাৰ এপিডিসিএল হওক বিএসএনএল হওক এইবিলাকৰ আপোনাৰ লাইটৰ বিল বা বিজুলী বিল বা আপোনাৰ দুৰ্ভাগ বিল এইবিলাক যি পৰিশোধ যেতিয়া নকৰে ডিফল্টাৰ হয় তেওঁলোকে ইয়াতে আহি দুই পক্ষই মানে এটা নেগোচিয়েশ্যন কৰি মিউচুৱেলি সেটেল কৰি এটা এমাউণ্ট তেওঁলোকে সেটেল কৰি আৰু কেইদিনতে
কেছটো তেনেকৈ ডিছপ'জ অফ হৈ যায় সেই আজি আপোনাৰ আমাৰ লোক আদালতত কেছ লোৱা হৈছিলে ৩,০৬৮টা মানে 3,068টা আমি গোচৰ লোৱা হৈছে তাৰে ভিতৰত আপোনাৰ আছে বেংক APDCL এইবিলাকৰ মিলি আছে প্ৰি লিটিগেশ্যন কেছ আছে 2,494টা আছে আৰু কোৰ্টৰ কেছ আছে আপোনাৰ কোৰ্টৰ কেছ আৰু লগতে যান বাহন আইনৰ অধীনৰ কেছ টোটেল লোৱা হৈছিলে 574 এতিয়ালৈকে তাৰে কিমানটা কি ডিছপ'জ অফ হৈছে আমাৰ কিছু ডাটা আহিছে বেছি বাকীখিনি আমাৰ যিহেতুকে লোক আদালত 4টা বজালৈকে হ'ব গতিকে বাকীখিনি অলপ পিছত আহিব ডাটাবোৰ আজি বতৰৰ কাৰণে অলপ মানুহৰ হেৰিটো দেৰিকৈ আহিছে মানুহবিলাক যিহেতু আজি ইয়াতে আমাৰ কণ্টিনিউৱাছলি দুদিনমান ধৰি বৰষুণ হৈ আছে আজি ৰাতিপুৱা খুব বৰষুণ আছিলে তথাপি আমি আশা কৰিছোঁ এটা ভাল সংখ্যক মানে আমাৰ কেছে আজি ডিছপ'জ অফ হ'ব আৰু লগতে আমি আজি উই ফিল প্ৰিভিলেজড আজি মানে বহুত আমি প্ৰিভিলেজ ফিল কৰিছোঁ কাৰণ আমাৰ পৰ্টফলিঅ' জাজ অনাৰেবল মিছেছ জাষ্টিছ M. Nandi International Biodiversity Arni Chili Kapangrum Kachipate Lapen Kapaklang Non Kebangji Aru Achiklo Nipa Inko Rehiniarni Pirthe Adang Biodiversity Arni Katalon Dunjiapan Aranyak Ahinpen Sai Katiki Abang Pumate Abang Piatumapan Panong Ponsi Chili Kapangrum Kachipate Lapen Kapaklang Ajamek Padoponji Kachipate Kehai Abang Pubang Piatumapan Nong E Pajirponiji Sai Katiki Abang Puapan Kechengsi Anong E Suri Kep Aduntu Anong E Suri Nerkep Lapen Kethom Anong E Suri Pho Kacharli Osomar Aki Bi Lapen Akithe Kechengsi Anong E Suri Pho Aduntu Suri Kethom Lapen Kethom Anong E Suri Hini Nangli Tumjong Si Ninghang Lipute Men Nangche Thabdun Igjia Phan Contact number 7099603400 8761834562 Along Le Nanghumri Ignon Adim Community Hall Chandra Singh Rongpiarong Kahora Kaziranga Karbi Anglong Kaziranga Per Resaning TK News Pinia Berta Lapuan Sikan Tompon Iglo Domi Thakme